নমস্কাৰ স্পেচিয়েল টেটৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ মই শ্ৰদ্ধা আৰু প্ৰণাম নিবেদন কৰিছোঁ। আপোনালোকে ইমান দিনে যিমানখিনি সংগ্ৰাম কৰিলে এতিয়া আহিলে আপোনালোকৰ সংগ্ৰামৰ অন্তিম সময়। মই ভিডিঅ'টো বিশেষকৈ লখিমপুৰ জিলাৰ কাৰণে বনাই আছোঁ। লখিমপুৰৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ইমান দিনে আপোনালোকে আন্দোলন কাৰ্যসূচী কৰিলে এতিয়া আপোনালোকৰ সহযোগিতা কৰাৰ সময়। আৰু এই সময়ত শিক্ষকসকলৰ যিবিলাক সংস্থা আছে, শিক্ষাকৰ্মী, শিক্ষাৰ্থী, কমিউনিটি ভলেণ্টিয়াৰ বা আন যিবিলাক সংস্থা আছে, সেই সংস্থাৰ সভাপতি সম্পাদকসকলে দিনে ৰাতি কাম কৰি আছে আপোনালোকৰ কাৰণে। আগতেও কৰিছিলে আৰু এতিয়াও আপোনালোকৰ কাৰণে কামখিনি কৰি আছে। আপোনালোকে তেওঁলোকক সহায় সহযোগিতা কৰক। আপোনালোকৰ কাৰণে দিনে ৰাতিয়ে খাটি আছে আপোনালোকৰ কাৰণে। চৰকাৰক ইমান লাগি পৰি আছে যে আপোনালোকৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব লাগে। আপোনালোকে এতিয়া সহায় সহযোগিতা কৰিব লাগে। সেই মৰ্মে মই ভিডিঅ'টো বনাই আছোঁ স্পেচিয়েলি, কাৰণ অহা 8 তাৰিখে আপোনালোকৰ লালুক পূজা মন্দিৰৰ সন্মুখত এখন সভাৰ আয়োজন কৰিছে। সেই সভাত আপোনালোক যিহেতু শিক্ষকসকল, তেওঁলোকৰ লগত কোনো ধৰণৰ কণ্টেক্ট নাই, যোগাযোগ ব্যৱস্থা নাই। মোৰ ভিডিঅ'টো আপোনালোকে যিহেতু চায়, গতিকে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বস্তুখিনি জনাই দিছোঁ। আমাৰ লখিমপুৰৰ এজন শিক্ষকে মোক ৰিকুৱেষ্ট কৰিছিলে পাৰ্চনেলি যে ছাৰ আমাৰ কাৰণে এটা ভিডিঅ' বনাই দিয়ক, কাৰণ আমাৰ এই টিচাৰবিলাকক আমি ঘৰে ঘৰে আমি তেনেকৈ চিনিও নাপাওঁ বা মানুহখিনিৰ লগত আমি যোগাযোগ কৰিব পৰা নাই, আপুনি এটা ভিডিঅ' বনাই দিয়ক। মই ভিডিঅ'টো স্পেচিয়েলি সেইকাৰণে বনাই দি আছোঁ। আপোনালোকে যিসকল লখিমপুৰৰ টিচাৰ আছে স্পেচিয়েল টেটৰ, আপোনালোকে লালুক পূজা মন্দিৰ যিটো আছে স্থান, সেই স্থানত অহা 8 তাৰিখে শিক্ষাকৰ্মী, শিক্ষাৰ্থী আৰু কমিউনিটি ভলেণ্টিয়াৰৰ উদ্যোগত এখন সাধাৰণ সভাৰ আয়োজন কৰিছে, বিশেষকৈ স্পেচিয়েল টেটৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে। আপোনালোকে অহা 8 তাৰিখে দিনৰ 11 বজাত সেই স্থানত গৈ উপস্থিত হ'ব আৰু লগত আপোনালোকে কিছুমান ডকুমেণ্ট লৈ যাব লাগিব। সেই ডকুমেণ্টখিনি কি মই আপোনালোকক জনাই দি আছোঁ। ডকুমেণ্টখিনি হ'ল, আপোনালোকে যেতিয়া স্পেচিয়েল টেটত বহিছিলে, সেই স্পেচিয়েল টেটত বহাৰ সময়ত আপোনালোকে এটাকৈ এডমিট কাৰ্ড লৈ গৈছিলে। সেই এডমিট কাৰ্ডখন আপোনালোকে একপি জেৰক্স কৰি ল'ব আৰু নিজৰ যিখন আপোনালোকৰ ইউনিক আইডি আছিলে, সেই ইউনিক আইডিখন আপোনালোকে জেৰক্স একপি লৈ, এই দুটা ডকুমেণ্ট, আপোনালোকে প্ৰথম হ'ল এডমিট কাৰ্ড আৰু 2 নম্বৰটো হ'ল আপোনালোকৰ ইউনিক আইডি। এই দুটা বস্তু আপোনালোকে জেৰক্স কৰি আপোনালোকে সেই মিটিঙত উপস্থিত হ'ব লাগিব। আৰু মিটিঙত উপস্থিত হোৱাৰ পিছত আপোনালোকে তাতে সেই বস্তুখিনি জমা দিব লাগিব। আৰু লগতে এই সংস্থাটো যে চলি আছে, তেওঁলোকক আৰ্থিক অনুদানৰ বৰ্তমান খুব প্ৰয়োজন হৈ পৰিছে, তেওঁলোকক সহায় সহযোগিতাৰ প্ৰয়োজন হৈ পৰিছে। গতিকে আপোনালোকে অনুদান হিচাপে কিছুমান টকা আপোনালোকে লৈ যাব, যাতে তেওঁলোকক আপোনালোকে সহায় সহযোগিতা কৰি আপোনালোকে যাতে তেওঁলোকক আগবঢ়াই দিব পাৰে। আপোনালোকে অনুদানৰ মূল্যটো মই এতিয়া জনাই নিদিওঁ, আপোনালোকে পাৰ্চনেলি ডাইৰেক্টলি আপোনালোকে মই নাম্বাৰটো দি দিম। আপোনালোকে নাম্বাৰত কল কৰি সেই ছয়গুৰ ছাৰৰ লগত আপোনালোকে কণ্টেক্ট কৰি আপুনি টকাখিনিও জানি লওক। আৰু যিহেতু সময়টো নিৰ্দিষ্ট কৰিয়ে দিছে, মই মেনশ্যনো কৰি দিলোঁ ইতিমধ্যে যে অহা 8 তাৰিখে আপোনালোকৰ দিনৰ 11 বজাত। আপুনি বা ছাৰৰ লগত এবাৰ যোগাযোগ কৰি ল'ব পাৰে। এইটো আছিলে ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিয়ক। মই স্পেচিয়েলি ভিডিঅ'টো লখিমপুৰৰ কাৰণে বনাইছিলোঁ। লখিমপুৰৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈ মোৰ শ্ৰদ্ধা আৰু প্ৰণাম নিবেদন কৰিছোঁ। আজিৰ কাৰণে এইখিনি। বাই বাই, টেক কেয়াৰ, জয় অসম।